আজি ৰাতিপুৱাই বেপাৰী এজনৰ পৰা মাছ এটা ৰাখিছিলোঁ আৰু মাছটো ইমানেই ডাঙৰ আছিলে পেটটো মানে এনেকুৱা লাগিছিলে যে মাছৰ পেটত কণী আছে কিন্তু নহয় আচলতে ফেটছ আছিলে তো ভাবিলোঁ সেই ফেটছেৰে মই আজি এখন তৰকাৰী বনাওঁ তো প্ৰথমে মই এয়া কুকাৰত বইল কৰি লৈছোঁ আলু কঁঠালৰ গুটি আৰু মগু দাইল অকণমান দি তাতে লগতে দিছোঁ নিমখ হালধিও তেনেকৈ দি দুটা চিটি মাৰি নমাই ৰাখিছোঁ আৰু নেক্সট মই পেন এটা তেল গৰম কৰি তাতে গোটা জিৰা অকণমান দি দিছোঁ তাৰপিছতে এয়া শুকান জলকীয়া দুটাও দি দিছোঁ আৰু এয়া হৈছে মাছৰ ফেটছখিনি তো এই মাছৰ ফেটছখিনি মই ইয়াতে অকণমান ভাজি ল'ম আৰু এনেকৈ ভজা সময়তে এইখিনি মই হেতাৰে এনেকৈ টুকুৰা কৰি লৈছোঁ সৰু সৰুকৈ তো এই ফেটছখিনি আচলতে গলিও নাযায় এয়া হৈছে কমলকাট মাছৰ ফেটছ মানে তো এইখিনি মই এতিয়া ভালকৈ ভাজি ল'ম ভাজি লোৱাৰ পিছত ইয়াতে দি দিছোঁ মই হালধি নিমখ আদা নহৰু পেষ্টটো দি দিছোঁ তেনেকৈ দি মেলি আৰু এয়া বইল কৰি ৰখা আলু কঁঠালৰ গুটি আৰু মগু দাইলখিনিও দি দিছোঁ আৰু এইখিনি দিয়াৰ পিছতে মই আৰু অকণমান সময় ভালকৈ উতলিবলৈ দিম ঢাকনি দি মেলি আৰু এয়া ভালকৈ উতল আহিলে আৰু সিজিও গৈছে প্ৰায় আৰু ইয়াতে দি দিম এতিয়া মই তিলৰ গুড়ি অকণমান মানে তিল গুড়ি কৰি ৰাখিছিলোঁ আৰু এই তিলখিনি ইয়াতে দি দিছোঁ আৰু এয়া ৰেডি হৈ গ'ল মোৰ তৰকাৰীখন আৰু এনেকৈ মাছৰ ফেটছবোৰ যদি কেতিয়াবা তৰকাৰী বনাই খোৱা যায় ভালো লাগে খাবলৈ আৰু অলপ বেলেগ ধৰণৰ সোৱাদো হয় তো ট্ৰাই কৰি চাব পাৰে কেতিয়াবা